বন্ধুসকল, আজি আমি কইল চৰাইৰ বিষয়ে কিছু কথা জানো আহক। পৃথিৱীত যিমান প্ৰকাৰৰ খাদ্য উপযোগী কণী, মাংস আছে, তাৰ ভিতৰত কইল চৰাইৰ কণী আৰু মাংস গুণাগুণ, পুষ্টি আৰু সোৱাদৰ ক্ষেত্ৰত সৰ্বশ্ৰেষ্ঠ। নিৰ্দিষ্ট বয়সৰ পিছত মুৰ্গী কণী বা বিভিন্ন মাংস খালে দেহত কলেষ্ট্ৰলৰ বাঢ়ি হৃদৰোগে দেখা দিয়ে। কিন্তু কইল চৰাইৰ কণী আৰু মাংস নিসংকোচে যিকোনো বয়সৰ ব্যক্তি, শিশু বা বৃদ্ধই খাব পাৰে। ইয়াত ক্ষতিৰ কোনো কাৰণ নাই। বৰং নিয়মিত কইলৰ কণী খালে বিভিন্ন জটিল ৰোগৰ পৰা হাত সাৰি থাকিব পাৰি। বিভিন্ন দেশত কইল চৰাইৰ ওপৰত গৱেষণা কৰা হৈছে আৰু গৱেষকসকলে ইয়াৰ মাংস নিসংকোচে খোৱাৰ পক্ষে মত পোষণ কৰিছে। কইলৰ কণীত প্ৰটিন, ভিটামিন, মিনাৰেল, এনজাইম আৰু এমিনো এচিড ইমান বিন্যাসিত যে এই কণী খালে শৰীৰৰ সকলো ধৰণৰ পুষ্টিৰ অভাৱ পূৰণ কৰে আৰু শৰীৰ কাৰ্যক্ষম কৰে। মুৰ্গী কণীৰ তুলনাত কৰি দেখা গৈছে যে কইলৰ কণীত কলেষ্ট্ৰলৰ পৰিমাণ 1.4% আৰু মুৰ্গী কণীত 4%। কইলৰ কণীত প্ৰটিনৰ পৰিমাণ মুৰ্গী কণীতকৈ 7 গুণ বেছি। গতিকে শৰীৰচৰ্চাবিদসকলে কইলৰ কণী খালে মুৰ্গী কণীতকৈ 7 গুণ প্ৰটিন বেছি পাব। কইল চৰাইৰ বিষয়ে আৰু অধিক জানিবৰ বাবে আমি ধেমাজি জিলাৰ গোৱামুখৰ সূৰ্যমোহন প্ৰেমৰ লগত কিছু কথা পাতোঁ। আমি তেখেতৰ পৰা অধিক কইল চৰাইৰ বিষয়ে জানিব পাৰিম। আহক তেখেতৰ লগত আমি কথা পাতোঁ। জাপানিজ কইল কণী ডেইলি কিমান পাই আছে দাদা? কইলটো বৰ্তমান মানে 140 to 160 ডেইলি ন? হয়। মাৰ্কেটিং ক'ত কৰি আছে? মাৰ্কেটিং বৰ্তমান গোগামুখ ক'ত দোকানত দিয়ে নে ইয়াৰ পৰা লৈ যায় কোনোবাই? ইয়াৰ পৰা ঘৰৰ পৰা আহি লৈ যায়। আচ্ছা, এতিয়া কণী কিমান আছে আপোনাৰ লগত? এতিয়া সদ্যহতে মোৰ লগত 400-500মান উঠাই আছে। বহুত আছে ন? হয়। কি বজাৰত দিগদাৰ হৈছে নেকি বিক্ৰী কৰিবলৈ? বিক্ৰী কৰিবলৈ তেনেকৈ দিগদাৰ হোৱা নাই। কেতিয়াবা ঘপকৈ বিক্ৰী হয়, কেতিয়াবা আকৌ এনেকৈ জমা হৈ থাকি যায়। আচ্ছা, ঠিক আছে। আৰু ইয়াত আপোনালোকে কণীবিলাক উমনি দিয়াৰ ব্যৱস্থা কৰিছে নেকি? উমনি বৰ্তমানলৈ কৰা হোৱা নাই। আচ্ছা, ঠিক আছে। আৰু এই মতাবিলাক বিক্ৰী কৰিছে নেকি খাবলৈ? মতা 2-এটা বিক্ৰী কৰা হৈছে। মতাৰ দাম কিমান? মতা সদ্যহতে 200 টকাকৈ বিক্ৰী কৰি থকা। 200 টকা ন? আৰু কণীবিলাকৰ দাম কিমান? কণী 5 টকা। এটাত 5 টকা? এটাত 5 টকা। আচ্ছা, ঠিক আছে। মানুহবিলাকৰ কাষ্টমাৰবিলাকৰ ৰেছপন্সটো কেনেকুৱা? বৰ ভাল, তেওঁলোকে খাই মানে খুব ভাল পাইছে বুলি কৈছে। দুই-এজনৰ মানে ৰোগী আৰোগ্য হৈছে। মই শুনিছো কি যোনে এবাৰ খায় ই আকৌ মানে এৰিব মন নাযায়, আকৌ আহেই মানে কাষ্টমাৰবিলাক, হয়নে? এবাৰ নিয়াসকল ৰেগুলাৰলি লৈ আছে। এইটোৱে বতাহ চৰাইটো নহয় জানো অসমীয়াত যিটো কয়? হয়, বতাহ চৰাই। আমাৰ ইয়াৰ যিটো বতাহ চৰাই, হয়, সেইবিলাক চাইজটো অলপ সৰু। কিন্তু অকল জাপানিজ কইল, হয়। জাপানিজ প্ৰজাতি, ইয়াৰ চাইজটো অলপ ডাঙৰ হৈছে। আচ্ছা, মাংস আপুনি খাইছেনে? মাংস খাইছোঁ, খাই বৰ টেষ্টি। আপুনি ধুনীয়াকে ৰাখিছে এইটো গোটেই। আৰু এইফালে যে অলপ চাঙত ৰাখিছে, এইবোৰ কেনেকুৱা? চাঙত ৰখাখিনি অলপ পাছত অনা। হয়, পাছত অনাৰ কাৰণে তেওঁলোকে মানে সেইটো অলপ বেলেগে ৰখা হৈছিলে। আপুনি মানে লিটাৰ চিষ্টেমত কৰিছে আৰু কেছ চিষ্টেমত কৰিছে ন? হয়। কোনটো বেছি ভাল সুবিধাজনক হৈছে? কেছ চিষ্টেমটো বেছি ভাল হৈছে ওপৰতো। কিয় বাৰু? খুব সম্ভৱ ইয়াত মানে ভাল হোৱা মতা পাইছে নেকি। হয়, আৰু তলত থকাবোৰ অলপ গেছ চেছ হোৱাৰ কাৰণে কণীৰ পৰা এতিয়া সৰ্বমুঠ কিমান আছে বাৰু মাছ? এতিয়া মাছটো সঠিক ক'ব নোৱাৰোঁ, কিন্তু 300 ওপৰত হ'ব বুলি মই গোটেই ভাবিছোঁ। চৰাই ন? হয়। ওপৰত কিমান আছে? এই ওপৰত কিমান আছে? ওপৰত 150, 150, তলত তলত 300। 300, মানে 450 আপোনাৰ
মজুত আছে ন? হয় হয় ঠিক আছে, সুন্দৰকৈ ৰাখিছে আপোনাৰ, মৰম লগা ন? হয় বৰ মৰম লগা এইবোৰ খুলি দিলে উৰি যাব নেকি বাৰু? আপুনি পুৰে উৰি যায় বাহিৰত উৰি যাব ন? বাহিৰলৈ উৰি যায় উৰি গৈ পেলাই দৌৰ মাৰে হয়। কোনটো সময়ত কণী পাৰে বাৰু? কিন্তু সন্ধিয়া সময়ত প্ৰায় 4:30টাৰ পৰা ষ্টাৰ্ট দিয়ে 2টা পাৰিবলৈ হয়। ৰাতি 10টালৈকে ৰাতি 10টালৈকে পাৰে ন? আবেলি সময়ত বেছিকে পাৰে? আবেলি সময়ত বেছিকৈ পাৰে 2টা দেৰিকৈ পাৰি থাকে ঠিক আছে দিয়ক, ধন্যবাদ।